Hey guys, মই আজি ওলাইছো মামাৰ ঘৰত যাবলৈ আৰু মই ভাবিছো মই যেতিয়া যাওঁ আপোনালোককো লগত লৈ যাওঁ আজি আপোনালোকক মোৰ মামাৰ ঘৰখন দেখুৱাম আৰু মোৰ মামাৰ ঘৰ হৈছে তেজপুৰত গতিকে বলক দেৰি নকৰি গৈ থাকো আহি গলো পাই গলো হি মামাৰ ঘৰ আহি পালো আৰু এইকেজনী মোৰ ভন্টি এজনী মাহীৰ ছোৱালী মুম আৰু এজনী মামাৰ ছোৱালী ৰিম হাই বুলি তো ক হাই আৰু আজি নহয় মামাহঁতৰ ঘৰত মানে নতুন সদস্য এটা দেখিছে এইটো নামটো কি জানে নামটো হৈছে বলটো এইটো চাওক বলটো ও মামা বলটো তোৰ হাতটো চাই আছে হাতটো দে বহুত বদমাছি হাই কৈ দে হাই এতিয়া আছো আইতা ঘৰত যদিও মামা ঘৰ আমি এতিয়াও মানে আইতা ঘৰ বুলিয়ে কওঁ এই ঘৰটো মানে ককাৰ পুৰণা ঘৰ হয় আৰু সিফালে মই এতিয়া য'ত গৈছিলোঁ সেইটো হৈছে ডাঙৰ মামাৰ নতুন ঘৰ বাকী এই পুৰণা ঘৰটোৰ লগত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে মানে বিশেষকৈ আইতা নোহোৱাৰ পৰা যে একদম ভালেই নলগা হ'ল আগতে ইয়াতে সৰুকালটো আমি থাকোঁহি বিশেষকৈ পূজা বিহু এইকেইটাততো আহোঁৱেই আৰু কথাই নাই সকলোৱে আহে মামাৰ ঘৰলৈ আমিও আহোঁ কিন্তু আইতা ঢুকোৱাৰ পিছৰ পৰা কিবা এটা ভাল নলগা হ'ল মানে আইতা নাই মানে উদং আৰু ককা আছে তথাপিতো আইতাৰ অভাৱ দূৰ কৰিব নোৱাৰে আৰু মামাৰ ঘৰৰ একদম সকলোতকৈ মৰমীয়াল আপোনালোকৰো মোৰো সকলোৰে আইতাই হয়নে নহয় কওকচোন আইতাৰ মৰম পাহৰিব নোৱাৰি কেতিয়াও আৰু এতিয়া সেই আইতা আছে এতিয়াও আছে আইতা এতিয়া খালি ফটোত আছে এয়া আমাৰ আইতা ৰ'ব ভালকৈ দেখাম বাৰু মই আইতাই আমাক এৰি যোৱা আজি 4 বছৰ সম্পূৰ্ণ হ'ল ভাগৰ লাগি গৈছে চাহ অকণ খাই লওঁ ৰ'ব তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ এইটো আইতাৰ স্মৃতিত বনাইছিল আৰু প্ৰাৰ্থনা কৰিছোঁ আইতা য'তেই আছে শান্তিত থাকক ক্ষীৰ হৈ গ'ল প্ৰসাদ খোৱাৰ পিছত খাবলৈ এয়া পায়স বনাইছে ক্ষীৰ হৈ গ'ল নেকি উতলা নাই জুইডাল কম নেকি লাডু এটা দিয়াচোন আৰু খাওঁ আছেনে নাৰিকল লাডুটো বহুত ধুনীয়া বনায় আৰু বহুত মানে নাৰিকল লাডুটো পাওঁৱেই আৰু ইয়ালৈ আহিলে খাই লওঁ নাৰিকল লাডু এটা কি আৰু দে কি খাবলৈ আছে লৈ আহিছিলোহে যাবলৈ হ'লেই থাকিবও মন গৈছে কিন্তু থাকিব নোৱাৰিম যাবগে লাগিব আৰু অলপ সময় তাৰপিছতে যামেই আৰু মিঠা আছে নাৰিকলত খাবলৈ হৈ গ'ল এতিয়া এই ইয়াতে থাকিব বাৰু আমি যাওঁগে এতিয়া মাহীহঁতো যায় এয়া ভিডিঅ' কল কৰিছো বুলি ভাবিছে ভিডিঅ' কৰি আছো কোননো বোলে বাকী বলক আৰু বাটটো দেখুৱাম অকণমান মানে থাকিব নোৱাৰাৰ কাৰণ কিয় মানে আজি থাকিব নোৱাৰিলোঁ সেইটো কাৰণেও মই দেখুৱাই আছোঁ ৰ'ব কচোন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই কৰা নাই অভদ্ৰ ল'ৰা ছোৱালী যে এইবিলাক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বোলে বেলেগকো কৰিব দে আমাৰ মানে মাতটো অলপ কমকৈ ওলায় হ'ব দে
এই পোৱালিকেইটা মা আৰু মই যদি নাথাকোঁ ভোকত থাকিব লাগিব, সেইকাৰণে আমি আজি মানে গুচি আহিলোঁ, দেখিছেই নহয়। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু দেই।